হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আমি আজি মানে সন্ধিয়া সময়ত মোৰ বন্ধু কেইজনৰ সৈতে খানা খাবলৈ যাম, মানে হোলীৰ খানা দিয়াচোন। আৰু মোৰ বন্ধু এজনে মানে ইলেক্ট্ৰিক হিটাৰ কিনিছে, ইয়াত বোলে গাহৰি মাংস কৰি খাব। মই আপোনালোকক অলপমান ইলেক্ট্ৰিক হিটাৰটো দেখুৱাই দিছোঁ। আৰু খুব গৰম দেই, ইয়াত মানে দোকানখনতে চেক কৰি ল'লোঁ। আৰু এইবাৰ আমি গৈছোঁ মানে লোকেল মুৰ্গী বিচাৰি এঘৰ মানুহৰ ঘৰত, আৰু মই আপোনালোকক অলপমান দেখুৱাই আছোঁ। আৰু এইটো হৈছে মানে লোকেল মুৰ্গী, ইয়াতে লৈছোঁ। এইটো ডাঙৰ, মোটামুটি 2 কিলো ওজনৰ। আৰু এইবাৰ আমি মুৰ্গীটো লৈ আহি ইয়াত চাফা কৰা লাগি গ'লোঁ, কাৰণ আমাৰ অলৰেডি ৰাতি হৈয়ে গৈছে। আৰু ৰান্ধিবলৈ বোলে মোৰ লগকেইটাই নাজানে, সেইকাৰণে মোকে ৰান্ধিবলৈ কৈছে। মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা হৈছে এবাৰ। আৰু এয়া চাওক, মই মানে মাংস ৰান্ধি আছোঁ। আৰু ফাইনেলি আমাৰ মাংসখিনি হৈয়ে গ'ল। এইবাৰ আমি ভাত খাব লাগে বাছ। আৰু অলৰেডি আজি আমাৰ মানে খানা খোৱা হৈয়ে গ'ল। আৰু মোৰ বন্ধুজনৰ সৈতে মই ঘৰলৈকে আহি আছোঁ। আৰু চাওক আপোনালোকে জংঘলবাৰী ৰাস্তাৰ মাজেৰে আহি আছোঁ। আৰু পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।